ইমানটোৱে কথা। মুখ্যমন্ত্ৰী মহোদয়, আৰু এটা প্ৰশ্ন, 2023 চনত এটা বিজ্ঞাপন আহিছিলে 5550টা কিশোৰ ওলাব তেওঁলোক অলপ ধৈৰ্যটো কম কাৰণে হোৱা নাই। অলপমান আমি কৈছোঁ যে অলপ ধৈৰ্য ধৰিব লাগে, তেওঁলোকক লগে লগে লাগে, আজিয়ে ৰিজাল্টটো লাগে। গতিকে যোনে যিমান দিন এনেকৈ ক'ব তেওঁলোক ইমান অসহিষ্ণু হ'লে চাকৰিটো কৰিব নোৱাৰিব। সেইকাৰণে মই অলপ নিজাকৈ দেৰি কৰাই আছোঁ যে মানুহকেইজন অলপ সহিষ্ণু হওক। কাৰণ এইটো লেভেলত যদি চাকৰি কৰিব যায়, মই দুখ দিয়া নাই, ডেকা ল'ৰা মোকে 100-150কৈ ডেইলি হোৱাটছআপ কৰি থাকে। যদি মুখ্যমন্ত্ৰীক এনেকৈ হোৱাটছআপ কৰি থাকিব পাৰে, প্ৰধান শিক্ষকতো গৈ কাকো নামানিব। গতিকে সৰু ল'ৰা ছোৱালী মই অলপমান তেওঁলোকক, আমাৰে ভাই ককাই ভাই ভনী হ'ব, মই অকণমান ধৈৰ্যটো শিকাইছোঁ যে চাকৰিটো যোনে পাব লাগে পাবই। চাকৰিটোতো আমি বিধানসভাতো কৈছোঁ যে 10 অক্টোবৰত চবকে আমি দি দিম। কিন্তু আপোনালোককো লগ কৰে, মোকো লগ কৰে। ইমান এইকেইদিন ACS APSৰ কাৰণে পৰীক্ষা পঢ়িলেওতো হয়, চাকৰি পোৱাটোতো পাবই। ইমান ইম্পেচেণ্ট হৈ যায় কিছুমান ল'ৰা ছোৱালী, তাৰপিছত যোগদান কৰিলেও কয় এইটো মোৰ মতে স্কুল হোৱা নাই, এইটোত মই নাহোঁ। গতিকে আজিকালি কি যে বহুতে এইটো মোক কয়ও যে মেৰিটত চাকৰি পোৱাৰ কাৰণে কোনেও গুৰু গোসাঁই নামানেও বুলিও কয়। গতিকে আপোনালোকে মোৰ মোবাইলটো খুলিবই নোৱাৰিব, ৰাতিপুৱাই 5500 হোৱাটছআপ মাৰি দিয়া, ইমানটোৱে কথা। মুখ্যমন্ত্ৰী মহোদয়, আৰু এটা প্ৰশ্ন, 2023 চনত এটা বিজ্ঞাপন আহিছিলে 5550টা কিশোৰ ওলাব তেওঁলোক অলপ ধৈৰ্যটো কম কাৰণে হোৱা নাই। অলপমান আমি কৈছোঁ যে অলপ ধৈৰ্য ধৰিব লাগে, তেওঁলোকক লগে লগে লাগে, আজিয়ে ৰিজাল্টটো লাগে। গতিকে যোনে যিমান দিন এনেকৈ ক'ব তেওঁলোক ইমান অসহিষ্ণু হ'লে চাকৰিটো কৰিব নোৱাৰিব। সেইকাৰণে মই অলপ নিজাকৈ দেৰি কৰাই আছোঁ যে মানুহকেইজন অলপ সহিষ্ণু হওক। কাৰণ এইটো লেভেলত যদি চাকৰি কৰিব যায়, মই দুখ দিয়া নাই, ডেকা ল'ৰা মোকে 100-150কৈ ডেইলি হোৱাটছআপ কৰি থাকে। যদি মুখ্যমন্ত্ৰীক এনেকৈ হোৱাটছআপ কৰি থাকিব পাৰে, প্ৰধান শিক্ষকতো গৈ কাকো নামানিব। গতিকে সৰু ল'ৰা ছোৱালী মই অলপমান তেওঁলোকক, আমাৰে ভাই ককাই ভাই ভনী হ'ব, মই অকণমান ধৈৰ্যটো শিকাইছোঁ যে চাকৰিটো যোনে পাব লাগে পাবই। চাকৰিটোতো আমি বিধানসভাতো কৈছোঁ যে 10 অক্টোবৰত চবকে আমি দি দিম। কিন্তু আপোনালোককো লগ কৰে, মোকো লগ কৰে। ইমান এইকেইদিন ACS APSৰ কাৰণে পৰীক্ষা পঢ়িলেওতো হয়, চাকৰি পোৱাটোতো পাবই। ইমান ইম্পেচেণ্ট হৈ যায় কিছুমান ল'ৰা ছোৱালী, তাৰপিছত যোগদান কৰিলেও কয় এইটো মোৰ মতে স্কুল হোৱা নাই, এইটোত মই নাহোঁ। গতিকে আজিকালি কি যে বহুতে এইটো মোক কয়ও যে মেৰিটত চাকৰি পোৱাৰ কাৰণে কোনেও গুৰু গোসাঁই নামানেও বুলিও কয়। গতিকে আপোনালোকে মোৰ মোবাইলটো খুলিবই নোৱাৰিব, ৰাতিপুৱাই 5500 হোৱাটছআপ মাৰি দিয়া।